নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। হয়, আজি এটা বিশেষ গুৰুত্বপূৰ্ণ কথা লৈ আপোনালোকৰ ওচৰত আহিছো। কথাটো হ'ল বন্ধুসকল, বিয়া হোৱাৰ কিয় দেৰি হয়? পঢ়া শুনাৰ ক্ষেত্ৰতো ভাল, দেখা শুনাৰ ক্ষেত্ৰতো বহুত ভাল হয়, তথাপিও বিয়া হোৱাৰ বহুত পলম হয়। কাম বনো সুন্দৰভাৱে চলি যায়, তথাপিও বিয়া হোৱাৰ দেৰি হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ কিছু উপায় বন্ধুসকল আজি মই লৈ আহিছো। সেই উপায়কেইটা আপোনালোকে সুন্দৰভাৱে ব্যৱহাৰ কৰিলে সোনকালে আপোনালোকৰ বিবাহৰ যুগ নামি অহা দেখিবলৈ পোৱা যাব। তেতিয়াহ'লে আহক বন্ধুসকল, আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে বন্ধুসকল কম, যদি আমাৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগৰ ঘণ্টিটো বজাব। তেতিয়া আমাৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহৰ লগে লগে এই নতুন অধ্যায়ৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। লগতে এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আহক আমি জানি লওঁ কি কৰিব পৰা যাব বা কেনেকৈ কৰিব পৰা যাব। হয় বন্ধুসকল, 1 নম্বৰতে হ'ল ঘৰত এজোপা আপোনালোকে তুলসী গছ ৰুবলৈ লওক বা তুলসী গছ ৰুৱক। কিয়নো বন্ধুসকল, তুলসী গছত আছে জগদম্বী মাৰ স্বৰূপ আৰু আপোনাৰ সকলো সপোন পূৰণ কৰিব জগদম্বী মাৰে। তাৰপিছতে আহিছো আমি 2 নম্বৰটোলৈ। ঘৰৰ সোঁ মাজত বন্ধুসকল কেতিয়াও একো নথব, ঘৰৰ মধ্যস্থানত খালী ৰাখিব লাগে। হয় বন্ধুসকল, কিবা দঘু বস্তু নতুবা আপোনালোকে কিবা জখলা টাইপৰ একো ৰাখিবলৈ চেষ্টা নকৰিব। মধ্যস্থান হৈছে বন্ধুসকল ব্ৰহ্মাৰ স্বৰূপ, আৰু ব্ৰহ্মাই বন্ধুসকল বহুত কথাই আমাৰ কপালত বা আমাৰ ভাগ্যত লিখি দিয়া দেখিবলৈ পোৱা যায়। কেতিয়াবা আপোনাৰ গ্ৰহ বেয়া থাকিলে সেই বস্তুখিনি আপোনালোকে ঘৰৰ সোঁ মাজত থাকিলে আপোনালোকৰ বিবাহ দেৰি হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছতে বন্ধুসকল 3 নম্বৰটোলৈ আহিছো। 3 নম্বৰটো বন্ধুসকল হ'ল বাথৰুমত এটা কোণাত বন্ধুসকল সৰু টেমা এটাত খপ মাৰি অকণমান নিমখ থবলৈ ল'ব আপোনালোকে এটা চুকত। তেতিয়া বন্ধুসকল আপোনাৰ যি গ্ৰহ দোষ থাকে সেই গ্ৰহ দোষখিনি আপোনালোকৰ আঁতৰি যোৱা দেখিবলৈ পোৱা যায়। বাথৰুমৰ বন্ধুসকল এটা চুকত থব, তেতিয়া আপোনালোকৰ গাত থকা বেয়া গ্ৰহবিলাক আপোনালোকৰ মনৰ পৰা সোনকালে আঁতৰি যাব বা আপোনালোকৰ গাৰ পৰা সোনকালে আঁতৰি যাব। হয় বন্ধুসকল, ইয়াৰ পিছতে 4 নম্বৰটোলৈ আহিছো। 4 নম্বৰটো হয় বন্ধুসকল সদায় সোমবাৰে শিৱস্থানত চাকি দিব। সেইটো কথা বন্ধুসকল সকলোৱে জানে, কিন্তু বন্ধুসকল কেতিয়া দিব লাগিব সেইটো মই কৈ দিছো, আপোনালোকে কেতিয়াবা ভুল কৰা দেখিবলৈ পোৱা যায়। হয় বন্ধুসকল, সোমবাৰে সদায় আপোনালোকে শিৱস্থানত চাকি দিব। তাৰ লগতে বন্ধুসকল পাৰিলে সেইদিনা নিমখ অকণমান দান কৰিব। হয় বন্ধুসকল, শিৱস্থানতে দি আহিব, নবা শিৱস্থানতে অকণমান দান কৰিব। কিন্তু বন্ধুসকল আপোনালোকে চাকি জ্বলোৱাটো সদায় বেলি বহাৰ সময়ত কৰিবলৈ চেষ্টা কৰিব। সন্ধিয়া সময়ত গৈ চাকি এগছ জ্বলাই সুন্দৰভাৱে সেৱা এটা কৰি আহিব। তেতিয়া আপোনাৰ দেখিব বিবাহৰ যুগ সোনকালে নামি অহা দেখিবলৈ পোৱা যায়। হয় বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ ভাল লাগিলে মোক লাইক এটা কৰি জনাব, যদি বেয়া লাগিলে আপোনালোকে ভিডিঅ'টো ডিছলাইক কৰিব পাৰে। আৰু নতুনকৈ আহিলে আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া আমাৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো। আৰু কিবা আপোনালোকৰ সমস্যা থাকিলে মোক তলত কমেণ্টৰ যোগেদি জনাব, তেতিয়া মই আপোনালোকৰ কাৰণে সেই সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বন্ধুসকল আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো। নমস্কাৰ।